আৰু গামোচা পিন্ধাব আমাৰ সম্পাদক হৰিপ্ৰসাদ দেউৰীয়ে বছে ভণ্টি দি পেলাই অলপ চাইড হৈ যাব চেলেং চাদৰ পিন্ধাব আমাৰ সভাপতিয়ে এয়া জনছ ইন্দি কাঠাৰ তেখেত IAS ৰিটায়াৰ্ড অফিচাৰ তেখেতে কামৰূপ মেট্ৰ' জিলাৰ উপযুক্ত আছিলে আমাৰ লখিমপুৰ ধেমাজি উচ্চ কিবা কমিশনাৰ আছিলে হাই উচ্চ মানে কমিশনাৰ আমি এতিয়া স্মাৰক প্ৰদান কৰিবৰ কাৰণে আজিৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মীৰাণী বাইদেৱে স্মাৰক প্ৰদান কৰিব সভাপতি হৰিপ্ৰসাদ দেউৰীয়ে কাঠৰ চাৰৰ সহযোগীসকলক মঞ্চলৈ আমন্ত্ৰণ কৰিছো